যিখিনি মিয়াৰ লাজ আছে, ইলাজ আৰু দালাল মিয়া আছে, আমি ঘৃণা কৰোঁ। বাইদেউ আমাৰ হিটার মানুষ এনি টাইম থেকে গরম গরম জিমাক নহ বাইদেউ অন্তরটা কিন্তু নরম। এই গরমত বাইদেউ যদি গরম হয়ে যায় মিয়ার কথা কওঁতে বাইদেউর হৃদয় গলি যায়। রাস্তাঘাটৰ মানুহবোৰে জুমি জুমি চাই লেকচাৰ দিয়াৰ ক্ষেত্ৰত বাইদেউক PhD হেন পায়। বন্ধুসকল, এই ভিডিঅ'টো অনলি ফৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কোনেও যাতে চিৰিয়াছলি নলয়। तो चलिए शुरू करते हैं। যিখিনি মিয়াৰ লাজ আছে, मियाँ को बारे में बोलने से कोई दिक्कत नहीं है, उसको तो गार मारना चाहिए। যিখিনি মিয়াৰ লাজ আছে, আপোনাৰনো কিমান লাজ আছে? আপুনি যি টেটু ফালি ফালি কৈ আছে আপোনাৰ কি লাভ আছে? কি আপুনি কি মিয়াক কিনি থৈছে নেকি? समझ रहे हो आप? আৰু কিছুমান নীলাজ আৰু দালাল মিয়া আছে। অ' বাইদেউ, আপুনিও কম দালাল নহয়, মানে দালাল নেই। মিয়াৰ ওপৰত আপুনি দালালি কৰি আছে, নহ'লে ইমান বল দি টেটু ফালি আছেনে? বুকু ফিন্দাই আছে, যেনেকৈ আপুনি বুকু ফিন্দাইছে নহয়, মোৰে ভাবিলোঁ যে পিছফালে ওলাই গ'ল কিবা এটা। আপোনাৰ বা কোনফালে ওলাল? দালাল মিয়া আছে, সেই মিয়া আচলতে মিয়া সমাজৰ কলংক। দালাল ক'ৰ পৰা আহিলে? এজনী বাইদেউৰ তাৰমানে দুজনী গাই গৰু আছিল, ভুলতকেতো 20টা ডিমা দি দিলে। আমাৰ মিয়াসকলেতো আপোনালোকে জানে, ঘৰতে মুৰ্গী উমনি দিলে 20টাতো আৰু নুশুকায়। ধৰি লওক তাৰ পৰা 15টা ডিমা চানা শুকালে, 5টা ৰৈ গ'ল। 5টা ৰৈ যোৱাৰ পিছত সেই 5টা কি কৰিব গৃহস্থই? নিশ্চয় খালত পেলাই দিব। খালত পেলাই দিলে কিছুদিন পিছত সেই 5টা ডিমাৰ পৰা 22 ডিমা, অৰ্থাৎ সেই 5টা 22 ডিমাৰ পৰা দালাল আৰু জাৰচৰ জন্ম হ'ল। तोबा तोबा तोबा, थारा मूड खराब कर। সিহঁতে আহিয়ে মানে আমাৰ মিয়া সমাজৰ মাজত মানে দালালি চুৰ আৰম্ভ কৰি দিলে। লাগে জাতি বিক্ৰী হৈ যাক, কথা নাই, যোনে যিমান তুচ্ছ তাচ্ছিল্য কৰক না কিয়, সিহঁতে অলপ লালি পালে শিয়ালৰ নিচিনা হুৱা দিয়ে। লাগে সিহঁতে গালিয়ে খাই থাকিব, লাগে জাতিটোক কোনোবাই যিমানে অপমান নকৰক কিয় ইহঁতে হুৱা দিয়ে থাকিব। এই হ'ল দালাল আৰু জাৰজৰ জন্ম। মই কথাটো সকলোকে কোৱা নাই, এই দালাল আৰু জাৰজক কৈছোঁ। ইহঁতে আমাৰ সমাজৰ শত্ৰু, জাতিৰো শত্ৰু, গতিকে ইহঁতৰ পৰা সাৱধান। কিছুমান বেঞ্চুত লোক আছে মানে মিয়াৰ ওপৰত চান্স লয়। পাৰিলে মিয়াৰ ঘৰলৈ যাব, মিয়াৰ ঘৰত ভাত খাব, নামাজ পঢ়িব, পাৰিলে এডভান্স ৰোজা ৰাখিব। মিয়াৰ লগত দাড়িৱালা টুপিৱালাৰ লগত পূৰা মিলি যাব। মিয়াৰ শকখন পাৰিলে চেলেকি দিব, পাৰিলে মিয়াৰ হয় বেয়াকৈ ক'ব, আকৌ জেললৈ যাব, আকৌ আহিব, আহি বুকু ভিন্দাই ক'ব যে চাওক ভাইসকল, মিয়া ভাইসকল, আপোনালোকৰ কাৰণে মই কি কৰা নাই, আপোনালোকে মোৰ আপোন। মিয়াক প্ৰতিশ্ৰুতি দিব, যাৰ এটা তিৰি আছে তাক 2টা তিৰি কৰি দিম, যাৰ এটাও নাই তাক আৰু এটা দিম, যাৰ পকী ঘৰ আছে তাক বিল্ডিং ভাঙি তাক খেৰী ঘৰ কৰি দিম, যাৰ ঘৰ নাই একফালৰ পৰা ঘৰ সকলোকে দিম, যাৰ ঘৰত চাউল নাই তাক ট্ৰাকে ট্ৰাকে চাউল আনি দিম।
ফাই ফাই আপোনালোকে দিয়ক দি দিলে জয় জয় মই হৈ গ'ল এইবাৰ দিল্লীলৈ গুচি গ'ল এচি ৰুমত বহিলে এনেকে গেটত লিখি থলে নট ফৰ এলাউ দাড়িৱালা টুপিৱালা লুঙিৱালা দাড়িৱালা টুপিৱালা লুঙিৱালা বাই টাটা গুড বাই গয়া অকল এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে এই আঙুলিটো আপোনালোকৰ বহুত মূল্য আছে লাইকটো কৰিব কমেণ্ট কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ ঘৰে ঘৰে পহুচোৱাৰ কাৰণে শ্বেয়াৰ কৰিব লগতে বন্ধুসকল এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা আইকন বেলটো টিপি দিব বাই বন্ধুসকল আজিৰ কাৰণে বাই নেক্সট ভিডিঅ'লৈ বাই